হোৱাৰ সমস্যা মহিলাসকলৰ তুলনাত পুৰুষসকলৰ বেছি হোৱা দেখা যায়। ইয়াৰ লগতে অধিক শকত ব্যক্তি আৰু যিসকল মানুহৰ ডায়েবেটিছ আছে তেওঁলোকৰ কিডনী ষ্টন বা পাথৰ হোৱাৰ চান্স বেছি হয়। কিডনীত পাথৰ তথা ষ্টন তেতিয়া হয় যেতিয়া পেচাবত মিলি থকা বিশেষ প্ৰকাৰৰ মিনাৰেল আৰু চাল্টৰ মাত্ৰা বেছি হৈ যায়। যেতিয়া যিকোনো কাৰণতে আমাৰ পেচাব কম আহে তেতিয়া আমাৰ পেচাব গেহেৰা হয় আৰু পেচাবত থকা চাল্ট আৰু মিনাৰেলৰ মাত্ৰাও বাঢ়ি যায়। ইয়াৰ বাবে কিডনীত পাথৰ হয়। সেইবাবে আমি পানী বেছিকৈ খাব লাগে যাতে পেচাব গেহেৰা নহয়। বেছিভাগ পাথৰ কেলছিয়াম অক্সিলেট আৰু ইউৰিক এচিডৰ দ্বাৰা গঠিত হয় আৰু এই পাথৰবোৰ বেলেগ বেলেগ সাইজৰ হয়। যেনে এটা সৰু বিন্দুৰ পৰা আৰম্ভ কৰি কিছু ইঞ্চিলৈ হ'ব পাৰে। একেবাৰে সৰু কিডনী ষ্টন বা পাথৰ পেচাবৰ জৰিয়তে নিজে নিজে বাহিৰ হৈ যায় আৰু কোনো ধৰণৰ লক্ষণ প্ৰদৰ্শন নকৰে। কিন্তু যিবোৰ কিডনী ষ্টনৰ আকাৰ অকণমান ডাঙৰ হয় তেতিয়া সেই কিডনী ষ্টনবোৰ কিডনীৰ পৰা বাহিৰ হৈ ইউৰিটাৰলৈ আহে, তেতিয়া বহুত বিষ অনুভৱ হয়। তো বলকচোন বেছি সময় নষ্ট নকৰি কিডনীত পাথৰ হ'লে বা ষ্টন হ'লে কেনেকৈ তাক আমি গম পাব পাৰোঁ বা কেনেকুৱা লক্ষণে দেখা দিয়ে তাৰ বিষয়ে আলোচনা কৰোঁ। নাম্বাৰ 1, পিঠি আৰু পেটত বিষ হোৱা। যেতিয়ালৈকে কিডনী ষ্টন কিডনীত থাকে তেতিয়ালৈকে কোনো ধৰণৰ বিষ নহয়, কিন্তু যেতিয়াই কিডনী ষ্টন বা কিডনীৰ পাথৰ কিডনীৰ পৰা বাহিৰ হৈ ইউৰিটাৰলৈকে আহে তেতিয়া বহুত বিষ আৰম্ভ হয় আৰু এই বিষ কম সময়লৈকে থাকিব পাৰে বা বহু সময়লৈকে থাকিব পাৰে। নাম্বাৰ 2, পেচাব কৰোঁতে কষ্ট পোৱা বা জ্বলন অনুভৱ কৰা। ইউৰিটাৰৰ পৰা ষ্টন যেতিয়া ব্লাডাৰলৈকে যায় তেতিয়া আমি পেচাব কৰাত কষ্ট পাওঁ আৰু জ্বলন অনুভৱ হয় আৰু এইটো এটা হৈছে কিডনীত ষ্টন হোৱাৰ আন এটা লক্ষণ। নাম্বাৰ 3, বাৰে বাৰে পেচাব হোৱা আৰু পেচাব ৰখাটো বহুত কঠিন হোৱা। যদি আপোনাৰ বাৰে বাৰে পেচাব আহিছে, ৰাতিয়ে হওক বা দিনতে হওক, বা পেচাব আপুনি বহুত দেৰিলৈকে ৰাখিব নোৱাৰে, অকণমান টাইমো ৰাখিব নোৱাৰে, আপোনাৰ পেচাব যাওঁ অৱস্থা হয়, তেনেহ'লে সেইটো হ'ব পাৰে আপোনাৰ কিডনীত ষ্টন হোৱাৰ আন এটা লক্ষণ। নাম্বাৰ 4, এবাৰত অকণমান মাত্ৰ পেচাব কৰা। যেতিয়া আপোনাৰ কিডনীত ষ্টন হয় আৰু সেই ষ্টন ইউৰিটাৰৰ পৰা আহি ব্লাডাৰ পায় তেতিয়া আপুনি পেচাব কৰিব নোৱাৰে, আপোনাৰ পেচাব বন্ধ হয়। সেইবাবে আপুনি অকণমান পেচাব কৰিব পাৰে কিন্তু আপোনাৰ পেচাব কৰা যেন অনুভৱ হৈ থাকে। যদি আপোনাৰ তেনেকুৱা হৈ আছে তেনেহ'লে সেইটো হ'ব পাৰে আপোনাৰ কিডনীত পাথৰ হোৱাৰ বা ষ্টন হোৱাৰ আন এটা সংকেত। নাম্বাৰ 5, পেচাবৰ লগত তেজ হোৱা। হয়, যদি আপোনাৰ পেচাবৰ লগত তেজ আহিছে কেতিয়াবা অকণমানো আহিব পাৰে যিটো আপুনি ধৰিবই নোৱাৰিব, অকণমান পেচাবৰ লগত তেজ আহিব পাৰে আৰু কেতিয়াবা অকণমান বেছিকৈ তেজ আহে। চ' আপোনাৰ যদি তেনেকুৱা হৈছে সেইটো হ'ব পাৰে আপোনাৰ কিডনীত ষ্টন হোৱাৰ লক্ষণ। নাম্বাৰ 6, জ্বৰ উঠা আৰু ঠাণ্ডা লগা। যদি আপোনাৰ কিডনীত ষ্টন হৈছে, আপোনাৰ কিডনীয়ে ভালদৰে কাম কৰিব নোৱাৰে, আপোনাৰ ব্লাডাৰে আপোনাৰ ইউৰিটাৰে ভালদৰে কাম কৰিব নোৱাৰে, যাৰ ফলত আপোনাৰ বডিত ফাইবাৰৰ সৃষ্টি হ'ব পাৰে, আপোনাৰ ঠাণ্ডা লাগিব পাৰে, জ্বৰ উঠিব পাৰে। চ' যদি তেনেকুৱা আপোনাৰ সঘনাই হৈ আছে জ্বৰ বা ঠাণ্ডা লগা তেনেহ'লে আপুনি ডক্তৰৰ লগত এবাৰ সোনকালে কনচাল্ট কৰি লওক। নাম্বাৰ 7, বমি হোৱা। যদি আপোনাৰ সঘনাই বমি হয় আৰু যদি আপুনি বমি কৰোঁতে বহুত কষ্ট অনুভৱ কৰে তেনেহ'লে সেইটো হ'ব পাৰে আপোনাৰ কিডনী ষ্টন হোৱাৰ আন এটা লক্ষণ। যদি আপোনাৰ বমি আহিছে, যদি আপোনাৰ অকণমান ডাৰ্ট মেহচুচ হৈছে বমি কৰোঁতে তেনেহ'লে আপুনি ডক্তৰৰ লগত সোনকালে কনচাল্ট কৰক। আৰু যেতিয়া কিডনী ষ্টন কিডনীতে থাকে তেতিয়াহে আপোনাৰ বমি অহা লক্ষণে দেখা দিয়ে। তো বন্ধুসকল, ওপৰত আলোচনা কৰা লক্ষণকেইটা যদিহে আপোনাৰ দেহত দেখা দিয়ে তেনেহ'লে অতি সোনকালে ডক্তৰৰ লগত এবাৰ কনচাল্ট কৰি লওক। আৰু এইখিনিতে জনাওঁ যে যদি আপোনাৰ দেহত কোনোবা এটি লক্ষণ ইয়াৰে দেখা দিয়ে তেনেহ'লে ইয়াৰ মানে এইটোৱে নহয় যে আপোনাৰ কিডনী ষ্টনে হৈছে, হয়তো আপোনাৰ কিডনী ষ্টন নহ'বও পাৰে, বেলেগ কাৰণতো তেনেকুৱা লক্ষণে দেখা দিব পাৰে। জাষ্ট আপুনি ডক্তৰৰ লগত এবাৰ কনচাল্ট কৰি বা ডক্তৰক এবাৰ দেখাই লওক। তো বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ এটি লাইক এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি আপুনি এই চেনেলটোলৈকে প্ৰথমবাৰ আহিছে এনেকুৱা ধৰণৰ হেল্থ ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব আৰু বেল আইকনটো দবাই দিব নাপাহৰিব।